নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ আটাইতকৈ ডাঙৰ খবৰ, গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। ঠিকে শুনিছে, ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এই ভৱিষ্যতবাণী কৰিছে বিধায়ক অখিল গগৈয়ে। চূড়ান্ত হৈছে কংগ্ৰেছৰ ৰাইজৰ দলৰ মিত্ৰতা। একেলগে ২৬ৰ মহাৰণত নামিব, একেলগে ২৬ৰ ৰণত নামিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। ইতিমধ্যে চূড়ান্ত হৈছে মিত্ৰতা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। আৰু তাৰ পিছত এটা দেখিবলৈ পোৱা গৈছে, বিধায়ক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে এইবাৰ নিৰ্বাচনত বিৰোধীৰ জয় হ'ব, বিজেপিৰ পৰাজয় হ'ব আৰু গৌৰৱ গগৈ হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। আৰু বিৰোধীয়ে গৌৰৱ গগৈ নেতৃত্বতে এইবাৰৰ ২৬ৰ ইলেকশ্যন খেলিব বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। এই মুহূৰ্তত এই ডাঙৰ খবৰ আমি লৈ আহিছোঁ, এটা বিগ পলিটিকেল নিউজ। এই মুহূৰ্তত মিত্ৰতাত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰিলে গৌৰৱ অখিলে। গৌৰৱ গগৈৰ নেতৃত্বতে ২৬ৰ মহাৰণত নামিব। পোনে পোনে এই মুহূৰ্তত অখিল গগৈয়ে ভাষণৰ কিয়দাংশ আমি শুনাম। কি কৈছে সংবাদ মেলত অখিল গগৈয়ে? বহু জল্পনা কল্পনাৰ অন্তত আজি কংগ্ৰেছ দল আৰু ৰাইজৰ দলৰ মাজত অৱশেষত বুজাবুজি সম্পন্ন হ'ল। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আজি কংগ্ৰেছ দল আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে মিত্ৰতাৰে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনটোত অৱতীৰ্ণ হোৱাৰ কাৰণে সংকল্প গ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে এখন MOU আমাৰ মাজত স্বাক্ষৰিত হৈছে, যিখনত ৰাইজৰ দলৰ কাৰণে যি সমষ্টিকেইটা এৰি দিয়া হৈছে সেই সমষ্টিকেইটাৰ নাম ইয়াত আছে। সেইখিনি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই পাঠ কৰি দিব। এতিয়া মই মাত্ৰ এইটোৱে কৈছোঁ যে আমাৰ মাজত আজিৰ পৰা ঐক্যবদ্ধভাৱে ২০২৬ চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰীৰূপে পাবৰ কাৰণে আজিৰ পৰা ৰাইজৰ দলে কাম কৰিবলৈ সিদ্ধান্ত লৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপত সমগ্ৰ অসমবাসী ৰাইজ অসন্তুষ্ট হৈ পৰিছে। বিজেপি আৰু RSSৰ শাসনত অসমৰ ছ'চিয়েল ফেব্ৰিক, সামাজিক গাঁথনি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ পথত আগবাঢ়িছে। চাৰিওফালে আমি দেখিবলৈ পাইছোঁ যে সংঘাত আৰু সংঘাত। মূল্যবৃদ্ধিয়ে এনেকুৱা পৰ্যায় পাইছোগৈ যে মানুহ কোনো চলিব নোৱাৰা অৱস্থা হৈছে। ব্যৱসায়ীসকল সন্ত্ৰস্ত, ক'তো ব্যৱসায় বাণিজ্য ভাল নহয়। এনেকুৱা পৰিস্থিতিত সাম্প্ৰদায়িক ফেচিবাদক বিদায় দিবৰ কাৰণে এইবাৰ আমি এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় দল, ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় দল, এটা গণতান্ত্ৰিক ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলৰ সৈতে অসমৰ এটা উদীয়মান আঞ্চলিক দল ৰাইজৰ দলে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছোঁ।